বহু পৰিমাণে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ আছে, য'ত এই বায়ু প্ৰদূষণ আটাইতকৈ বেছি হৈছে। এখন সুস্থ সমাজত এই বায়ু পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ হৈছে যে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, অৰ্থাৎ বেছি পৰিমাণে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হৈ আছে। যিহেতু এই পৃথিৱীখনত জীৱাশ্ম ইন্ধন অতি সীমিত আৰু লগতে কল কাৰখানাৰ ধোঁৱা এইবোৰৰ কাৰণে বায়ুৰ অতি ক্ষতি হৈছে। এইবোৰে প্ৰাকৃতিক পৰিৱেশ অতি বিনষ্ট কৰিছে আৰু আমি তাৰ বিপৰীতে এখন এনেকুৱা সুস্থ সমাজ দেখাবলৈ বিচাৰিছোঁ, যিখন ঠাইত মাত্ৰ সৌৰশক্তি আৰু বায়ুকল আদি স্থাপনৰ ক্ষেত্ৰত বহুতো কম পৰিমাণৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হৈছে, অৰ্থাৎ এখন সুস্থ ঠাইত যিহেতু প্ৰাকৃতিক পৰিৱেশো ভাল হৈছে, সেইবাবে আমি এইবোৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাই দিব লাগে। আৰু বায়ু প্ৰদূষণৰ ফলত এইটো কথা ক'ব পাৰি যে আমাৰ এই পৃথিৱীত গোলকীয় উত্তাপ বৃদ্ধি পাইছে, সেইবাবে বহুতো ক্ষতি হৈছে। আমি আগলৈকে এইখন পৃথিৱীখন বচাই ৰাখিবৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ ৰক্ষা কৰিব লাগিব। আমি এইখন বিনষ্ট ঠাইৰ বিপৰীতে ক'ব বিচাৰিছোঁ যে এইখন সুস্থ এখন ঠাই, সেইবোৰ সকলোবোৰ বস্তুৱেই আছে যিটো আমি ভাবোঁ, অৰ্থাৎ ইয়াত কোনো বিনষ্ট হ'ব নোৱাৰে, সকলোৱে ইয়াত ভালদৰে জীৱন যাপন কৰিব পাৰিব। এইখন বিনষ্ট ঠাইৰ বিপৰীতে এখন অতি সুস্থ ঠাই, যিহেতু আমি প্ৰাকৃতিক পৰিৱেশৰ ৰক্ষা কৰিব লাগে আৰু বায়ু প্ৰদূষণ ৰোধ কৰিব লাগে। নমস্কাৰ।